স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলোক জনাও উষ্ম আদৰণি। এনআৰচিৰ কৰ্তৃপক্ষই এনআৰচিৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ অৰ্থাৎ দাবী আৰু আপত্তিৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা জাৰি কৰিছে। এই ঘোষণা কেইটা জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেন্তে এতিয়া আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমে হ'ল যোগ্যতা পুনৰ বিবেচনাৰ বাবে ইতিমধ্যে দাখিল কৰা নথিৰ ভিত্তিত নাইবা তালিকা এ বা তালিকা বিভুক্ত অতিৰিক্ত নথিৰ ভিত্তিত দাবী কৰিব পাৰিব। আগেয়ে দাখিল কৰা নথিসমূহ দাখিল কৰাৰ প্ৰয়োজন নাই। লিগেচি নথিৰ তালিকা এ পূৰ্বৰ মূল আবেদন দাখিল কৰাৰ সময়ত টকাৰ দৰে একেই থাকিব। অৰ্থাৎ সুপ্ৰিম কোৰ্টে আজিৰ পৰা কেইদিনমান আগতে এটা কথা ঘোষণা কৰিছিলে যে দাবী আৰু আপত্তিৰ ক্ষেত্ৰত বিশেষকৈ দাবীৰ ক্ষেত্ৰত লিগেচি নথি 10খনহে প্ৰযোজ্য হ'ব। কিন্তু এতিয়া আকৌ সুপ্ৰিম কোৰ্টে ঘোষণা কৰিছে যে লিগেচিৰ নথি পূৰ্বৰ দৰে 15খন ব্যৱহাৰ কৰিব পাৰিব। দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণাটো হ'ল সম্পৰ্কৰ যোগসূত্ৰ প্ৰমাণ কৰাৰ বাবে তালিকা বিভুক্ত নথিৰ ক্ষেত্ৰত 31 আগষ্ট 2015 পৰ্যন্ত প্ৰদান কৰা অফিচিয়েল ৰেকৰ্ডৰ অংশভুক্ত আৰু আইনমতে গ্ৰহণযোগ্য যিকোনো নথি দাখিল কৰিব পাৰিব। এটা কথা আমি স্পষ্টকৈ ক'ব পাৰোঁ যে সুপ্ৰিম কোৰ্টে ঘোষণা কৰা মতে সম্পৰ্কৰ যোগসূত্ৰৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে 2015 চনৰ 31 আগষ্টৰ পৰ্যন্ত প্ৰদান কৰা অফিচিয়েল ৰেকৰ্ডৰ অংশভুক্ত আৰু আইনমতে গ্ৰহণযোগ্য যিকোনো নথি দাখিল কৰিব পাৰিব। 31 আগষ্ট 2015 চনৰ পিছত জাৰি হোৱা কোনো নথি গ্ৰহণযোগ্য নহ'ব। 3 নম্বৰ ঘোষণাটো হ'ল দাবী দাখিলৰ পৰ্যায়ত লিগেচি ব্যক্তি সলনি কৰিব নোৱাৰিব। অৰ্থাৎ পূৰ্বে দাখিল কৰা 2015 চনত আপুনি যিখন লিগেচি ডাটা ব্যৱহাৰ কৰিছিলে এতিয়া দাবীৰ ক্ষেত্ৰত সেই একেই লিগেচি ডাটা ব্যৱহাৰ কৰিব লাগিব। এখন আপুনি সলনি কৰিব নোৱাৰিব। কিন্তু এক পৰ্যায়ৰ মানুহে সলনি কৰিব পাৰিব। সেই পৰ্যায়ৰ মানুহ হ'ল যি ব্যক্তিয়ে ভুলক্ৰমে সেম নাম থকা মানে একে নাম থকা অন্য ব্যক্তিৰ লিগেচি ডাটা ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ যেতিয়া হেয়াৰিং চলিছিলে সেই হেয়াৰিঙৰ সময়ত যিজন ব্যক্তিয়ে স্বীকাৰোক্তি হ'ব লগা হৈছিল যে এইখন লিগেচি ডাটা তেওঁৰ নহয় অন্য ব্যক্তিয়ে, সেইজন ব্যক্তিয়েহে এতিয়া তেওঁৰ শুদ্ধ লিগেচি ডাটাখন ব্যৱহাৰ কৰিব পাৰিব। চাৰি নম্বৰ ঘোষণাটো হ'ল আবেদনকাৰীয়ে পূৰ্বতে ঘোষণা কৰা হাতে লিখা বংশবৃক্ষৰ বিৱৰণীৰ কোনো ধৰণৰ সাল সলনি কৰিব নোৱাৰিব। 5 নম্বৰত ঘোষণা কৰা হৈছে যে খচৰা এনআৰচিত কোনো নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে যিকোনো ব্যক্তিয়ে আপত্তি দাখিল কৰিব পাৰিব। আপত্তি অগ্ৰাহ্য হ'লে কোনো ধৰণৰ জৰিমনা ভৰিব নালাগে। 6 নম্বৰত দাবী উল্লেখিত ব্যক্তিও দাখিল কৰিব পাৰিব। ভুলবশতঃ ডি ভোটাৰ বা ঘোষিত বিদেশী বা বিদেশী ন্যায়াধিকৰণত গোচৰ বিচাৰাধীন হিচাপে দাবী কৰা ব্যক্তি আৰু তেনে ব্যক্তিৰ বংশধৰসকল। ন্যায়িক কৰ্তৃপক্ষ বা বিদেশী ন্যায়াধিকৰণে ভাৰতীয় হিচাপে ঘোষণা কৰাৰ হুকুম থকা কিন্তু খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তি। আৰু 7 নম্বৰে হ'ল দাবী আৰু আপত্তিৰ ক্ষেত্ৰত 1955 চনৰ নাগৰিকত্ব আইনৰ ধাৰা 17ৰ বিধি প্ৰযোজ্য হ'ব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। গতিকে ভিডিঅ'টো আপুনি আত্মীয় পৰিয়াললৈ শ্বেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালোঁ।
ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব